নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জুনুছ কুকিং চেনেললৈ। আশা কৰোঁ আপোনালোক ভালে কুশলে আছে। যদিহে ভিডিঅ'বোৰ চাই ভাল পায় লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। মই আজি বনাবলৈ গৈ আছোঁ কাচকলৰ এটা সুন্দৰ ৰেচিপি। এয়া মই কাচকলৰ চব্জিখন বনাবৰ বাবে 3টা লৈছোঁ কাচকল, 2টা বিলাহী আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ, কেইটামান কাজু আৰু এটুকুৰা আদা আৰু ৰচুন, 2টা কেঁচা জলকীয়া। এতিয়া এইখিনি মই কাটি ল'ম। কাচকলটো আগফালটো আৰু পিছফালটো কাটি ল'ম। এয়া বিলাহীটো এনেকৈ মাজেৰে ফালি দিম। পিঁয়াজটো চেলি ল'ম। আদা টুকুৰা চেলাই লৈ ল'ম। এই আটাইখিনি হৈ গ'ল মোৰ। এতিয়া মই এইখিনি অকণমান বইল কৰি ল'ম। কেৰাহী এখন গেছত গৰম হ'বলৈ দিছোঁ। এয়া পানী এগিলাচ দি দিছোঁ আৰু এগিলাচ দিলোঁ। এতিয়া মই এইখিনি অকণমান সময়ৰ বাবে বইল হ'বলৈ দিম। এয়া কাচকল, বিলাহী গোটেইখিনি বস্তুৱে মই এতিয়া অকণমান সময় বইল হ'বলৈ দিম। এয়া দি দিছোঁ গোটা ধনিয়া আৰু গোটা জিৰা। এয়া উতল আহিছে, ধুনীয়াকৈ সিজি গৈছে বস্তুকেইটা। এতিয়া মই এইকেইটা নমাই লৈ ল'ম। এয়া মই গেছটোৰ অফ কৰি দিছোঁ আৰু এতিয়া মই এখন প্লেটত এই আটাইখিনি বস্তু উঠাই লৈ ল'ম। কাচকলটো ধুনীয়াকৈ সিজি গৈছে। এইখিনি মই এতিয়া উঠাই লৈ ল'লোঁ। বিলাহীৰ এই বাকলিটো উঠাই লৈ লৈছোঁ। তাৰপিছতে ৰচুনকেইটা চেলি ল'লোঁ। এনেদৰে ৰচুনকেইটা ধুনীয়াকৈ চেলা যায়। অলপমান বইল খোৱাৰ কাৰণে ধুনীয়াকৈ চেলি গৈছে। এতিয়া চেলি মই কাচকলকেইটাও বইল কৰাৰ কাৰণে ধুনীয়াকৈ এনেদৰে চেলা গৈছে। মই চাকু এখনেৰে এনেদৰে ফালি লৈছোঁ। এতিয়া ধুনীয়াকৈ চেলা যাব। এয়া দেখিছেনে কি ধুনীয়াকৈ চেলি গৈছে। এই গোটেইকেইটা কাচকল মই এনেধৰণেৰে চেলি লৈ ল'লোঁ। এয়া গোটেইকেইটা কাচকল চেলা হৈ গ'ল আৰু মই এনেদৰে কাচকলকেইটা কাটি ল'লোঁ। আপোনালোকে মন পচন্দ অনুসাৰে কাটি ল'ব। যেনেকুৱা মন যায় দীঘলে কাটিব মন গ'লে দীঘলে কাটি ল'ব। এতিয়া মই পিঁয়াজটো কাটি ল'লোঁ। এতিয়া মই মছলাখিনি গ্ৰাইণ্ডাৰ মিক্সাৰত দি পেলাই গোটেইখিনিৰে এটা পেষ্ট বনাই লৈ ল'ম। এয়া ধুনীয়াকৈ পেষ্ট হৈ গ'ল। গোটেইখিনি মছলাৰে, কাজুৰে, বিলাহীৰে গোটেইখিনি ইয়াতে মই দি দিছোঁ। পিঁয়াজটোও দি দিছোঁ। গোটেইখিনিৰে পেষ্ট বনাই লৈ ল'লোঁ। এতিয়া গেছত কেৰাহী এখন গৰম হ'বলৈ দিলোঁ আৰু গৰম হোৱাত মিঠাতেল দিলোঁ প্ৰয়োজন অনুসাৰে। এতিয়া মই কাচকলখিনি কেৰাহীত বহাই দি দিলোঁ। এইখিনি এতিয়া মই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাতে দিলোঁ মই নিমখ, হালধি গুড়ি। এতিয়া মই লৰাই ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া ৰঙচুৱা হৈ গ'ল। এতিয়া এইখিনি মই এখন প্লেটত উঠাই লৈ ল'ম। এয়া সেইখিনি তেলতে মই বহাই দিম। তেলখিনি অকণমান ক'লা পৰিছে, একো নহয়। সেইখিনি তেলতে মই কেইটামান দি দিলোঁ জিৰা, ধনিয়া পাত, পিঁয়াজ। এয়া এইখিনি ৰঙচুৱা হোৱাত এতিয়া মই বনাই থোৱা পেষ্টখিনি ঢালি দি দিম। এয়া মই পেষ্টখিনি ঢালি দি দিলোঁ। এতিয়া মই হেতাৰে লৰাই দিম। এইখিনি কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। ইয়াতে দি দিলোঁ হালধি এচামুচ, জলকীয়া গুড়ি এচামুচ, কাশ্মীৰী ৰেড মিৰ্চ এচামুচ আৰু ধনিয়া গুড়ি এচামুচ। এইখিনি আটাইখিনি আকৌ এবাৰ ভালদৰে লৰাই ভাজি ল'ম।
মছলাৰ পৰা তেল ওলোৱালৈকে ভাজিম মই। ইয়াৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিব। এয়া দেখা পাইছেনে? মছলাখিনি ভাজতে ইয়াৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া মই ভাজি লোৱা কাচকলখিনি ইয়াতে ঢালি দি দিলোঁ। কাচকলখিনি ঢালি দিও ভালদৰে লৰাই দিলোঁ। এতিয়া দি দিলোঁ প্ৰয়োজন অনুসাৰে নিমখ। এয়া দেখা পাইছেনে? মই নিমখ দি দিছোঁ প্ৰয়োজন অনুসাৰে। নিমখখিনি দি কিনে ভালদৰে লৰাই দিম। এতিয়া মই ইয়াতে সামান্য পৰিমাণে পানী দিম। মিক্সাৰ জাৰটো আখলি লোৱা পানীখিনিয়ে মই দি দিছোঁ। তাতে মই বেছি পানী এড নকৰোঁ। আপোনালোকে যিমান লাগে সেইখিনি প্ৰয়োজনীয় অনুসাৰে লৈ ল'ব পানীখিনি। এতিয়া মই ঢাকনি লগাই এইখিনি উতলিবলৈ দিম। এয়া এতিয়া উতল আহি গ'ল। গ্ৰেভিখন ধুনীয়াকৈ গ্ৰেভি হৈ গৈছে এতিয়া। কাচকলখিনিতো আগতে ভাজিয়ে লৈছিলোঁ, তেতিয়াই সিজিছে। এয়া তেল এৰিবলৈ আৰম্ভ কৰিছে। আকৌ মছলাখিনিৰ পৰা ইমান ধুনীয়া কালাৰ আহিছে, দেখিছেনে আপোনালোকে? এইখন তৰকাৰী এতিয়া ৰেডি হৈ গ'ল। এই চব্জিখন বনাবলৈ একেবাৰে সহজ হয়। এই চব্জিখন ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰে। অতি সহজতে বনাব পাৰি আৰু খাবলৈও বহুত টেষ্টি হয়। এনেদৰে যদি বনাই খাই পোৱা নাই, এবাৰ ট্ৰাই কৰি চাবচোন আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম আন এটা নতুন ভিডিঅ'। তেতিয়ালৈ সুস্থ থাকক, সুখত থাকক। বাই বাই।